নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ মিথুন ৰাশিৰ বাবে জানুৱাৰী মাহৰ মাহেকীয়া ৰাশিফল। 2024 চনৰ তুলনাত 2025 চনটোত আপুনি অনুকূল ফল পাব। শনি নৱম স্থানত আৰু বৃহস্পতি দ্বাদশ স্থানত অৱস্থিত হ'ব, যাৰ বাবে আপোনাৰ ধনৰ লাভ আৰু ব্যয় দুয়োটাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আপোনাৰ জীৱনত অবাঞ্ছিত খৰচ বৃদ্ধি পাব পাৰে, যাৰ বাবে আপোনাৰ সময় আৰু শক্তি দুয়োটাই অপচয় হোৱাৰ সম্ভাৱনা আছে। দশম আৰু চতুৰ্থ স্থানত থকা ৰাহু আৰু কেতুৱে আপোনাক অনুকূল ফল দিব নোৱাৰিবও পাৰে। নৱম স্থানত শনিয়ে হয়তো আপোনাক পিতৃৰ স্বাস্থ্যৰ বাবে অধিক ধন খৰচ কৰাৰ পৰিস্থিতিত পেলাব পাৰে। বুধে আপোনাক এই মাহৰ প্ৰথমাৰ্ধত অনুকূল ফল প্ৰদান কৰিব। আৰ্থিক দিশত কঠোৰ পৰিশ্ৰমৰ জৰিয়তেহে অনুকূল ফলাফল আপুনি লাভ কৰিব। দ্বাদশ স্থানত অৱস্থিত বৃহস্পতি আপোনাৰ বাবে বৰ অনুকূল নহ'ব। এই সময়ছোৱাত আপোনাৰ জীৱনত আৰ্থিক সংকট আহিব পাৰে আৰু খৰচৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। শুক্ৰই 25 জানুৱাৰীৰ পৰা ধন লাভৰ বাবে অনুকূল ফল দিব, কিন্তু একে সময়তে আপোনাৰ জীৱনত সঞ্চয় কৰাৰ সম্ভাৱনা বহুত কম হ'ব আৰু খৰচো বৃদ্ধি পাব পাৰে। কেৰিয়াৰ ক্ষেত্ৰত এই মাহত মিথুন ৰাশিৰ লোকসকলে অধিক সুবিধা লাভ কৰিব, কাৰণ শনি আপোনাৰ নৱম স্থানত অৱস্থিত হ'ব। এই মাহত বৃহস্পতি দ্বাদশ স্থানত অৱস্থিত হ'ব আৰু আপোনাক আপোনাৰ চাকৰি সন্দৰ্ভত কিছুমান বিৰূপ মুহূৰ্তৰ সন্মুখীন হ'ব পাৰে। যদি আপুনি ব্যৱসায়িক খণ্ডৰ সৈতে জড়িত, জানুৱাৰী মাহত আপুনি লাভৰ ক্ষেত্ৰত মধ্যমীয়া সফলতাহে লাভ কৰিব। ব্যৱসায়িক অংশীদাৰৰ সৈতে সম্পৰ্কত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু কেতিয়াবা কিছু লোকচান হ'ব পাৰে। এই মাহত মিথুন ৰাশিৰ লোকে প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত মিশ্ৰিত ফল লাভৰ সম্ভাৱনা আছে, কাৰণ শনি আপোনাৰ নৱম স্থানত থাকিব আৰু প্ৰেম আৰু বিবাহিত জীৱনত কিছুমান বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অৱশ্যে শুক্ৰই 28 জানুৱাৰীৰ পৰা আপোনাক অনুকূল ফল প্ৰদান কৰিব। দ্বাদশ স্থানত উপস্থিত বৃহস্পতি আৰু চতুৰ্থ স্থানত উপস্থিত কেতুৱে আপোনাক প্ৰেম আৰু বিবাহিত জীৱনত সুখৰ পৰা আঁতৰাই ৰাখিব পাৰে।